আজি একেবাৰে ফ্লপ চব মাৰিলে সকলোৰে লগত হয় চাগে কেতিয়াবা মানুহৰ বস্তু সকলোকে আমাৰ ইউটিউব চেনেল আছামিজ ফেমিলি ব্লগলৈ স্বাগতম জনাইছোঁ ভিউৱাৰসকল আজি মঙ্গলবাৰ আৰু এতিয়া বাজিছে 12:30 আজি ভাবিলোঁ কিবা এটা বনাওঁ আচলতে আমি ইমান এতিয়া ভাত পানী খাই আজৰি হ'লোঁ কি হ'ল লকডাউন হোৱাৰ পৰা আমি সোনকালে ভাত খাই দিওঁ কাৰণ এওঁ যাব লাগে ওলাই গতিকে আমি সোনকালে ভাত চাত খাই দিওঁ তাৰপিছত আমি বাকী কিবা কিবি থাকিলে কৰোঁ আৰু তেনেকৈ আৰু আজি ভাবিলোঁ মই মুড়ি লাডু বনাওঁ তাৰমানে অলপ গুড় আনি থোৱা আছিলে আৰু মুড়িও আছিলে অলপ গতিকে লাডু বনাই পেলাওঁ খাই ভাল লাগিব আৰু ল'ৰা ছোৱালী খাই খুব ভাল পায় আৰু মই এটা বস্তু বনাইছিলোঁ এইটো বনাইছিলোঁ মই এটা আচাৰ এইটো ধৰিব পাৰিছেনে বাৰু এইটো হৈছে কণ জলকীয়া আচাৰ ইমান ধুনীয়া গোন্ধাইছে আচাৰখিনি আৰু আমাৰ খাই শেষেই কৰিলে আচলতে এইটো মই এইকাৰণে শ্বেয়াৰ কৰিলোঁ খাবলৈ বহুত ধুনীয়া হৈছে আৰু আপোনালোকে এনেকৈ বনাই খাই চাব আৰু এই কণ জলকীয়াটো এটা কি গুণ আছে জানেনে এতিয়া খুব গৰম দিন পৰিছে আমি এতিয়া খুব ফ্ৰিজৰ পানী খাওঁ আৰু খালে আমাৰ ডিঙিটো মানে বহি যায় মানে আমাৰ মাত চাতবোৰ মানে বিষাই মানে টনচিল নিচিনা হ'বলৈ ধৰে তেতিয়া মানে কি হয় এইটো যদি খাই থাকে তেতিয়াহ'লে আপোনালোকৰ টনচিল কেতিয়াও নহয় গতিকে সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিহেতু আমিও খাই উপকৃত হৈছোঁ এই ঘৰ দেখিছেনে কি হৈ আছে কি ক'ব আৰু মানে ৰাতিপুৱাৰ পৰা চাফা কৰি থাকিলেও একে কথা মানে লৰাই চব বস্তু খেলি মেলি অ'টত কৰি থৈ দিয়ে গতিকে মাজে মাজে কৰি থাকোঁ মাজে মাজে নকৰোঁ এনেকৈয়ে থাকে গতিকে ল'ৰা ছোৱালী থকা ঘৰ কিনো কৰিম আৰু যদি আপোনালোকে বিচাৰে এয়াৰ মই যিটো ৰেচিপিটো মই শ্বেয়াৰ কৰিম ইয়াত মই দিছোঁ নহৰু দিছোঁ আৰু কণ জলকীয়া আৰু সৰিয়হ দিছোঁ ইমান ধুনীয়া ফ্লেভাৰ আহিছে ইয়াত মানে ক'বলৈ বাকী নাই আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আচলতে ইয়াৰ মই ভিডিঅ'টো নবনালোঁ কাৰণ মই খুব লৰালৰিকৈ বনালোঁ নেক্সট যেতিয়া মই বনাম আমাৰ লাগিয়ে আছে ঢেৰ কণ জলকীয়া লাগি আছে বাৰীতে মই আনি আকৌ বনাম তেতিয়া আপোনালোকক দেখুৱাম ইমানেই আজি গতিকে আজি ব্লগ বুলিয়ে কওঁ নে কি বুলি কওঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক তেতিয়াহ'লে আজি ভাবিলোঁ কেইটামান মুড়ি লাডু বনাওঁ মুড়ি আনি থোৱা আছিলে আৰু ইয়াৰ গুড়ো আছিলে আৰু এনেকুৱা গুড় লৈছোঁ মই গোল গোলকৈ পাই কিনিবলৈ মই মিহি মিহিকৈ এনেকৈ কাটি ল'ম বাতি এটাতে মই কাটি দিলোঁ এখন কেৰাহীখন আচলতে এইখন হেৰি কেৰাহী ইমানেই ক'লা মই ইউটিউবত ভিডিঅ' চাই ইমানেই কেৰাহীখন চফা কৰিলোঁ কিন্তু চফা মানে ক'লাখিনি নগ'লে কেলৈ নাজানো আৰু নগ'লে বেলেগৰ ইমান ধুনীয়া চাফা হৈ যায় কেৰাহী মোৰ কেৰাহীখন চাফা নহ'ল আৰু বেছিকৈ ঘঁহি থকা দেখি এওঁ কি বুলি ক'লে জানেনে শুনিলে হাঁহিয়ে উঠিব এওঁ ক'লে যে এই কেৰাহীত বোলে ক'লা লাগি থাকিলে বেছি ভাল তেতিয়া হেনো ডাইৰেক্ট কণ্টেক্টত এলুমিনিয়ামটো নাহে বাহ কি ধুনীয়া কনচেপ্ট কি ধুনীয়া মানে কি বুলি ক'ম আৰু শুনিলেনে বাদেই দিলোঁ সেইকাৰণে ভাল যেতিয়ানো কেলৈ এনেই কুলাখিনি গুচাই থাকোঁ তাৰপিছত এতিয়া কি কৰিলোঁ মই গুড়খিনি এবাটি গুড় দিলোঁ বাতিটো দেখাইছোঁ নহয় গুড় দিলোঁ তাত মাত্ৰ আধা বাতি পানী দিছোঁ সেই গুড়ে পানী একেলগে সিজিব দিছোঁ আৰু মানে কি হয় আপোনালোকে যদি মিঠা বেছি খাব বিচাৰে তেতিয়াহ'লে পানী নিদিবও পাৰে আৰু যদি মিঠা কমকৈ খায় তেতিয়াহ'লে আপোনালোকে এবাটি গুড়ত এবাটি পানীও দিব পাৰে একো অসুবিধা নহয় মুড়ি লাডু মানে একো বেয়া নহয় তাৰমানে দিব পাৰে সেইটো মিঠাৰ ওপৰত সেইটো মিঠাৰ কাৰণে সেইটো হ'ব মই গুড়খিনি পগাই লৈছোঁ 7 মিনিটমান পগালে গুড়খিনি ৰেডি হৈ যায় গুড়খিনি এবাৰ আমাৰ মাইনাকো চাই লওক তুমি হাই কৈ দিয়া তুমি পেণ্ট পিন্ধা নাই হাই কৈ দিয়া হাই কৈ দিয়া হাই কৈ দিয়া কৈ দিয়া আকৌ যোৱা দাদা লগত টিভি চাইকে যোৱা মই বনাই পেলাই তোমালোকক দিম নহয় খাবলৈ যোৱা টিভি চাইকে যোৱা গুড়খিনি মই পগাই থাকোঁতে হৈছেনে নাই চেক কৰি লৈছোঁ এয়া দেখিছেনে মই এটা বাতিত পানী অলপ লৈ তাত এটোপাল গুড় দি দিছোঁ আৰু গুড়খিনি বহল হৈ গৈছে তাৰমানে আমাৰ গুড়খিনি এতিয়াও হোৱা নাই মুড়ি লাডু বনাব পৰা আৰু অকণমান সময় মই ইয়াক পগাব লাগিব অকণমান সময় পিছত মই পুনৰ চাম আকৌ এবাৰ চাইছোঁ চাওকচোন এইবাৰো বহলিয়ে গৈছে কিন্তু আগতকৈ অকণমান কম তাৰমানে অকণমান হৈছেগৈ আৰু অকণমান দি পিছত আৰু অকণমান দি উতলাব লাগিব
কাৰণ এতিয়াও সম্পূৰ্ণ হোৱা নাই। যেতিয়া গুড়ৰ টোপালটো পানীৰ তলত সম্পূৰ্ণৰূপে গোটা বান্ধি থাকিব তেতিয়াহে আচলতে হৈছে বুলি গম পোৱা যায়। এতিয়া এয়া মই মুড়িখিনি দি দিলোঁ ইয়াত। একচুৱেলি মই এবাটেই গুড় লৈছিলোঁ, সেইকাৰণে মই তাত 3 বাটি মই মুড়ি দিছোঁ আৰু ভালকৈ মই মুড়িখিনি গুড়ৰ লগত মিহলাই লৈছোঁ যাতে প্ৰত্যেকটো মুড়িৰ গাত গুড় লাগে, তেনেদৰে মিহলাই। আৰু এতিয়া মই লাডু বনাই ল'ম। অকণমান মই হাতত পানী লগাই লৈছোঁ কাৰণ গৰমে বনাব লাগিব, ঠাণ্ডা হ'লে আকৌ টান হৈ যাব, তেতিয়া চেপ দিব পৰা নাযাব। এয়া আমাৰ আজি মুড়ি লাডু ৰেডি হৈ গ'ল। কিন্তু লাডুখিনি আজি বনাওঁতেনে অকণমান মই প্ৰব্লেম পালোঁ, কি হ'ল নাজানো, চেপটো মই ভালকৈ দিব নোৱাৰিলোঁ, আগৰ নিচিনাকৈ মোৰ একেবাৰে হৈ নুঠিলে। এয়া আমাৰ বনাই হৈ গ'ল। এতিয়া মই লাল চাহ আৰু আমি মুড়ি লাডুৰ জুতি লওঁ। এতিয়া এইটো আন্ধাৰ হৈ আছে, লাল চাহ আৰু মুড়ি লাড়ু জুতি লওঁ। তাৰপিছত আপোনালোকক দেখুৱাম। চাহ ইফালে যোৱাচোন, ওলাই দিয়া। এয়া বহা ৰলি খোৱা দিছোঁ আৰু দেখোন আনি নিয়া। এতিয়া আমাৰ এটিকটো লাল চাহ খোৱাত উস্তাদ। লাডুখিনি বিশেষ এটা ভাল নহ'লে, বনাই আছিলোঁ কাৰণে কি কৰিলোঁ সেইকাৰণে আপোনালোকক দেখাম বুলি ভাবিলোঁ, কিন্তু আজি একেবাৰে ফ্লপ মাৰিলে। সকলোৰে লগত হয় চাগে, কেতিয়াবা মানুহৰ বস্তুবোৰ বেয়া হয়, তথাপিতো মই দেখুৱাওঁ বুলি ভাবিলোঁ আপোনালোকক, যি হৈছে তাকে দেখুৱাওঁ। এইবিলাকতো ৰিয়েলিটি হয়, এইবিলাক এনেকুৱা চবৰ লগতেই হয়, কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয়। আৰু এতিয়া আমি জুতি লৈছোঁ লাল চাহৰ লগত। ইহঁত দুটাকো লাল চাহে দিছোঁ, কেলৈ মানে গাখীৰ নাই মানে কি হ'ল, আমাৰ গৰুজনী বেছি দিব লগা হ'ল, আৰু ওচৰতে জাৰ্চি গৰু গাখীৰ আছে যদিও ইহঁতে আনি দিলে নাখায়, গোন্ধ পায়। আৰু মইতো গাখীৰ সৰুৰ পৰাই নাখাওঁৱেই, মই গাখীৰ বহুত বেয়া পাওঁ। ময়ো বেয়া পাওঁ কাৰণে সৰুটোও বেয়া পায় নে নাজানো, কিন্তু ডাঙৰটোৱে খায়। আমাৰ গৰুজনী গাখীৰখিনি বহুত ধুনীয়া আছিলে। উপায় নাই আৰু, এতিয়া কিনো হ'ব, চবফালেতো নোৱাৰি, মানুহে চবফালে কৰিব নোৱাৰে, সেইকাৰণে দিব লগা হ'ল। এতিয়া আমি এইটো জুতি লওঁ। খাবলৈ আচলতে বেয়া হোৱা নাই, ঘি ইমান ধুনীয়া গোন্ধ এটা আহিছে। আচলতে কি হ'ল, বহুত দিন গুড়খিনি অনা দিন হ'ল, এমাহমানেই হ'ল, অকণমান গলি যোৱা নিচিনা হ'ল। সেইটো কাৰণে নে কি নাই, গুড়খিনি কিবা বেয়া আছিলে নে নাজানো আৰু, আজি মুড়ি লাডু নুঠিলে। মই ইমান বিশেষ তেনেকৈ বনায়ো নাথাকোঁ, আৰু বহুত আজিলৈকে 5বাৰমানহে বনাইছোঁ মুড়ি লাডু গোটেই জীৱনত। এবাৰ বনালোঁ বেয়া হ'ল, তেতিয়াৰ পৰা মই প্ৰায় 10 বছৰমান ট্ৰায়ে কৰা নাছিলোঁ বেয়া হ'ব বুলি। তাৰপিছত লাষ্ট 3বাৰমান বনালোঁ, তেতিয়া কিন্তু বহুত ভাল হৈছিলে, সেইকাৰণে ভাবিলোঁ আজিও বনাওঁ, ভালেই হ'ব চাগে। কিন্তু আজি বেয়া হ'ল, মানে ভাত নাখালে ইমানকৈ। সেয়াই আৰু আজি মানে অকল এতিয়া যাওঁ অকণমান বাহিৰলৈ। কেলা আনিছা বাৰু, ই মানে এটা লাহে এইফালে যাওঁ ব'লা। এতিয়া আমাৰ মানে বীজ জলকীয়া পুলি এটা আনিছিলোঁ, সেইটো মুৰ্গীয়ে বেয়া কৰিছে নে চাওঁ দেই। বীজ জলকীয়া কিনি আনিছোঁ আজি, চিমেণ্টৰ বস্তু হৈছে। ডাল এটা ভাগিলেই। মুৰ্গী খেদিছা নেকি? বোলে এইবিলাক চি আছে, চোৱা পানী আছে গোটেই। এয়া দেখিছোঁ আমাৰ বৰটেঙা লাগিছে, হাততে ছিঙিব পৰা হৈ আছে। ইমান ভাল লাগে এনেকৈ লাগি থকা দেখিলে। সেইটো এটা একেবাৰে সৰু তলতে আছে। তাৰপিছত সেয়া আমাৰ বেল লাগি আছে। লাহে লাহে ইয়া পৰিলা নাই, উৎপাত একদম বাহিৰলৈ আহিব পালে উৎপাত হৈ যায়। ইয়া আমাৰ বেল লাগিছে, ভাবিলোঁ আজি বেলৰ চৰ্বত বনাম।
বন্ধুসকল এতিয়া আমি চাহ তাহ খাই আজৰি হ'লোঁ দেখিলে নহয় কি বনালোঁ ময়দাটো একদম বেয়া হ'ল আৰু যদি বনাওঁ ভাল হ'লে দেখুৱাম আৰু আকৌ আৰু এতিয়া মোৰ ইমান সোপা কাম কৰি আছে এইসোপা মানে গোটেই কিতাপখিনি বিশৃংখল হৈ আছে গোটেই ঘৰটোত দেখিছেনে এইখিনি চব এনেকৈ থৈ দিছোঁ মানে ল'ৰা এনি টাইম মোৰ পিছ নুগুছে এতিয়া কি কৰিছে দেখিছেনে এতিয়া এইটো নেল পলিচ দেখিছেনে কপা আনিলে আচলতে মই সকলোবিলাক ওপৰতে উঠাই থৈছিলোঁ ডাঙৰ ল'ৰাটোৱে চাগে নমাই দিলে সি আনি এতিয়া লগাই আছে দেখিছেনে নেল পলিচ লগাই আৰু চব মোৰ বস্তু লাগে চব ক্ৰীম পাউডাৰ সেইবিলাকে সি ভাল পায় খেলি যিমান খেলা বস্তু দিলে খেলিব মন নকৰে আৰু এইবোৰ চব কিতাপ যিমান আলমাৰীৰ পৰা চব নমাই দিব লাগিব তাক উলিয়াই দিব লাগিব নহ'লে কান্দিব চিঞৰি চিঞৰি উপায় নাই আৰু সেইবিলাকে দি দিওঁ খেলিবলৈ উলিয়াইও নিব নোৱাৰোঁ বহুত এতিয়া বাহিৰলৈ নিবও নোৱাৰি কিনো কৰিব এতিয়া মই লাহে ধীৰে এইখিনি সামৰি লওঁ কিমান সম্পূৰ্ণ কৰি কেতিয়াও নহয় এটা কাম বহুত দিন লাগে টাইম লাগে সি আজি নুশুলেও সি দুপৰীয়া শোৱা হ'লে মই গোটেইখিনি সামৰি ল'ব পাৰিলোঁহেঁতেন পটাপট কি কৰোঁ আৰু তেতিয়াহ'লে ইয়াৰ পিছত যেতিয়া শুব তেতিয়াই কৰিব লাগিব এতিয়া যদি মই আলমাৰীটো খুলিবলৈ যাওঁ সি তাৰপৰা চব উলিয়াব মানে বহুত খেচেং মেচেং হৈ আছে জাপিবলৈ আছে একো কাম হোৱা নাই সেইখিনি লাহে ধীৰেহে কৰিম আৰু এতিয়া সেইটো পিছলৈ থ'লোঁ এতিয়া তাক গাটোত ভৰাই লওঁগৈ সি আচলতে আজি আগবেলা অকণমান হেৰি নহ'লে অকণমান আধা ঘণ্টামান শুলে সোনকালে শুলে সেইকাৰণে গা ধুৱাব নহ'লে এতিয়া ধুৱাই লওঁ পটাপট আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া মই তাক গা ধুৱাই আনিলোঁ আৰু গা ধোৱাতে মোৰ বহুত সময় যায় সি মানে অকণমানো শান্তিকৈ একে জেগাত ৰৈ নিদিয়ে ল'ৰা ছোৱালী ৰৈ নিদিয়ে বাৰু আৰু ডাঙৰটোক বাৰু মই ইমান ধুৱাব নালাগে সি তাক একো কৰি দিব নালাগে সি চব নিজে নিজে কৰিব পাৰে গা চা ধোৱাৰ পৰা আদি কৰি সেইকাৰণে মোৰ অকণমান ৰক্ষা আৰু ইয়াক কৰি দিলেই হয় কিন্তু দিনটো অকণমানো আজৰিয়ে নাপাওঁ কাম বুলিবলৈ একোৱেই নাই কিন্তু একো মানে কি কৰিলোঁ বুলি ভাবিলে আজি একোৱেই নাই কৰা এনেকুৱা যেন লাগে আৰু সিহঁতৰ লগতে লাগি আছোঁ এতিয়া লকডাউন বুলি টাইম পাইছোঁ অকণমান টাইম দিছোঁ ল'ৰা ছোৱালীহালক তেনেকৈয়ে কটাই আছোঁ আৰু আমি দিনবিলাক আহা এই আইনা চাইছে গা ধুই আহিছে যে আইনা চাই আছে দিছে য'তে ত'তে যি টি পেলাই থৈ দিছে অবতো ৰিচু আজি ভাবিলোঁ জিকা বাকলিৰ চাটনি বনাওঁ জিকা বাকলিৰ চাটনি বনাবৰ কাৰণে মই জিকাবিলাকৰ এই শিৰাবিলাক এনেকৈ কাটি লৈছোঁ তাৰপিছত মই জিকাৰ বাকলিটো ডাঠকৈ এনেকৈ এৰুৱাই লৈছোঁ দেখিছেনে এনেকৈ এৰুৱাই লৈ ইয়াক মই আকৌ সৰু সৰু টুকুৰা কৰি দিছোঁ পিছত হেল্ল' ভিউৱাৰ্ছ দুপৰীয়া ভাত সাজ এতিয়া ৰেডি কৰিবলৈ আহিলোঁ জিকা বাকলি চাটনি বনাম বুলি যোগাৰ কৰি লৈছোঁ চাওঁচোন কি হয় বনাই পোৱা নাই আকৌ খাই পোৱা নাই আজিলৈকে মই ইউটিউবত দেখিলোঁ আৰু তাৰপিছত ভাবিলোঁ বনাই চাওঁ জিকাখিনি কাটি লোৱাৰ পিছত মই ইয়াত নিমখ সানি 10-15 মিনিটৰ কাৰণে থৈ দিম তেতিয়া তাৰ জিকাৰ পানীখিনি ওলাই জিকাখিনি কোমল হৈ পৰিব জিকাখিনি মই 15 মিনিট সময়ৰ কাৰণে এনেকৈ ঢাকি ৰাখি দিম তাৰপিছত মই এতিয়া জিকাখিনি দিবলৈ বাকীখিনি যোগাৰ কৰি লৈছোঁ ইয়াত মই লৈছোঁ ৰেড চিলি ৰেড চিলি লৈছোঁ 3টা আৰু গ্ৰীণ চিলি এয়া জিকা এইখিনি ৰেড চিলি লৈছোঁ গ্ৰীণ চিলি লৈছোঁ আকৌ মান ধনিয়া আদা এয়া তেতেলী লৈছোঁ আৰু এয়া পিঁয়াজ লৈছোঁ সকলোখিনি মই যোগাৰ কৰি লৈছোঁ দালি আৰু চব্জি এখনতে বনালোঁ এতিয়া মই মাছৰ ভাতকেইটা বনাম আৰু চাটনিটো বনাম আৰু যিখিনি বনাবলৈ ভাত বহাই দিছোঁ ভাত সদায় মই জহা চাউল এক টেমা জহা চাউল হ'লে 1 টেমা আইজং চাউল এনেকৈ মিলাই পেলাই বহাওঁ তেতিয়া মানে খাবলৈ ভাল হয় অকল জহা বনালেও খাবলৈ বেয়া হয় অকল আইজং বনালেও ইমান এটা টেষ্ট নাহে গতিকে মিলাই বনালে খাবলৈ বহুত ভাল হয় আৰু ইহঁতে খাই ভাল পায় তেতিয়া 15 মিনিটৰ পিছত জিকা বাকলিখিনি দেখিছেনে এনেকুৱা কোমল কোমল হৈ গ'ল এতিয়া মই এইখিনি অকণমান ভাজি ল'ম এতিয়া মই কেৰাহী এখন গৰম কৰি তাত অকণমান তেল দি লৈছোঁ তাৰপিছত ইয়াত মই পিঁয়াজ আৰু জলকীয়াখিনি দি দিম দি পেলাই অকণমান সময় ভাজি ল'ম তাৰপিছত ইয়াত মই দিম জিকাখিনি দি দিয়াৰ পাছত জিকাখিনি ট্ৰান্সপাৰেণ্ট হোৱালৈকে ভাজি ল'ম আৰু এতিয়া মই যিখিনি বাকী মই বস্তু যোগাৰ কৰি লৈছিলোঁ সেইখিনি মই মিক্সিত দি ল'ম মান ধনিয়াখিনি দিছোঁ জলকীয়া তেতেলী আৰু আদা
সকলোখিনি মই মিক্সিটোত দি লৈছোঁ আৰু এয়া আমাৰ জিকাখিনি ভজা হৈ গ'ল জাষ্ট ট্ৰান্সপেৰেণ্ট হোৱালৈকে ভাজিছোঁ বেছিকৈ ভাজা নাই আৰু এতিয়া মই এইখিনি মিক্সি জাৰটোত দি ল'ম তাৰপিছত এইখিনি মই পিচি ল'ম আৰু আমাৰ জিকা চাটনি ৰেডি হৈ যাব আজিলৈ আমাৰ জিকা চাটনি হৈ গ'ল বুজিছেনে মই এইখনৰ পৰা টেষ্ট কৰি চাওঁ বহুত টেষ্টি হৈছে টেকেলি দিয়া কাৰণে কেনে নাজানো ইমান টেষ্টি হৈছে নহয় গতিকে চাটনি এবাৰ খাই চাব হেল্ল' ভিউৱাৰ্ছ আজি ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰোঁ তাৰপিছত মই আজি আবেলি বনালোঁ বেলৰ চৰ্বত আচলতে মই ভিডিঅ' নকৰিলোঁ আৰু কৰিবলৈ বহুত হেৰি হ'ল সুবিধা হ'ল কেতিয়াবা আকৌ বনালে কৰিম দেখুৱাম বাৰু এয়া খাবলৈ কিন্তু বহুতেই টেষ্টি হৈছিলে আৰু ইয়াতে মই পদিনা পাত এনেকৈ কিবাকিবি ঘৰত যি আছিলে সেয়াই দিছোঁ চিম্পল বিশেষ একো দিয়া নাই এইটো আমাৰ ঘৰৰে বেল আছিলে ইয়াৰ মাজৰ অংশখিনি মই উলিয়াই পেলাই বনালোঁ আপোনালোকে এনেকৈ বনাই খাই চাব তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই